এয়া মই ছটা লৈ আছোঁ মানে কিনকিনীয়া বৰষুণ দিছে বৰষুণটো কেনেকৈ ভালকৈ ধৰিব নোৱাৰি গাত লাগে আৰু মাথা চাথা ভিজি যায় এয়া আমাৰ ৰাস্তাটো সম্পূৰ্ণ মানে পানীৰে গোটেই ঢাক খাই গৈছে গতিকে ৰাস্তাটো এতিয়া ভালদৰে ময়ে চিনি নোপোৱা হ'লোঁ সদায় অহা যোৱা কৰোঁ কিন্তু এতিয়া ময়ে ভালদৰে চিনি নাপাওঁ কোনফালে ৰাস্তা মানে গোটেই পানী পৰিপূৰ্ণ হৈছে এইফালে পানী কিজানি একোকালমান হ'ব এইখিনি গতিকে সেইফালে আৰু যাব নোৱাৰোঁ আৰু এইটো আমাৰ মন্দিৰটো শিৱ মন্দিৰ এইটো মন্দিৰৰ গতিকে পানী মোটামুটি মন্দিৰৰ কাষ পাইছে মানে ভিতৰত উঠো হৈ গৈছে কিন্তু উঠা নাই এতিয়ালৈকে কি হয় ক'ব নোৱাৰোঁ আৰু পানী লাহে লাহে বাঢ়ি আছে আৰু বানপানী বন্ধুসকল বানপানী বহুতৰে বানপানীত ফুৰিবলৈও মন যায় কাৰণ বানপানীত খেল চলাই ভাল লাগে খেলত উঠিবলৈও মন যায় কিন্তু হ'লে কি হ'ব কেনেবাকৈ পৰি গ'লে মোবাইল লৈ বা ভিডিঅ' চিডিঅ' বনালে মোবাইলটো পৰি যাব পাৰে গতিকে বানপানী নোলোৱাটোৱে ভাল এটা সমস্যা আমাৰ বিশেষকৈ গৰু ছাগলী মানে দিবৰ কাৰণে ঠাই নোহোৱা হৈ যায় সেইকাৰণে আমাৰ বিশেষ এটা অসুবিধা আৰু কি খাব কি নাখাব গোটেই পথাৰ গোটেইটো পানীৰে পৰিপূৰ্ণ হৈ আছে একো এটা ঠাই নাই ভালদৰে কি কৰিব কি কবি আমাৰ গাঁৱৰ ৰাস্তাবোৰ একেবাৰে বেয়া অৱস্থা ল'ৰা ছোৱালীবিলাক এনেকৈ স্কুলত যায় বাৰিষা বৰষুণ দিলে বহুত কষ্ট হয় ইয়াৰ পৰা যাবলৈ বন্ধুসকল যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্লিজ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব